সপোন সঁচা হোৱাৰ আগতে সপোন দেখিব লাগিব। ভুলটো পাহৰি যাওক, কিন্তু সেই ভুলৰ পৰা শিকি অহা শিক্ষা সদায় মনত ৰাখিব। শিখৰত উপনীত হ'বলৈ শক্তিৰ প্ৰয়োজন, সেয়া মাউণ্ট এভাৰেষ্টৰ শিখৰেই হওক বা আপোনাৰ পেচা হওক। মানুহক অসুবিধাৰ প্ৰয়োজন, সফলতা উপভোগ কৰিবলৈ অসুবিধাৰ প্ৰয়োজন। যদি সূৰ্যৰ দৰে জিলিকিব বিচাৰে তেন্তে প্ৰথমে সূৰ্যৰ দৰে জ্বলিব। যিদিনা আপোনাৰ স্বাক্ষৰ অটোগ্ৰাফলৈ পৰিণত হ'ব, সেইদিনা আপুনি সফল হৈছে বুলি বিবেচনা কৰক। যদি এখন দেশ দুৰ্নীতিমুক্ত হ'ব লাগে, তেন্তে মই অনুভৱ কৰোঁ যে আমাৰ সমাজত 3জন মানুহ আছে যিয়ে কৰিব পাৰে। সেইকেইজন হ'ল পিতৃ, মা আৰু শিক্ষক। আমি আমাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰোঁ, কিন্তু আমাৰ অভ্যাস সলনি কৰিব পাৰি। আৰু নিশ্চিতভাৱে আপোনাৰ অভ্যাসে আপোনাৰ ভৱিষ্যত সলনি কৰিব। যদি উত্তৰ হিচাপে ন' পায়, তেন্তে ন' মানে নেক্সট অপৰচুনিটি। গতিকে ইতিবাচক হোৱা হওক। যদি আপুনি আপোনাৰ মিছনত সফলতা বিচাৰে, তেন্তে কেৱল আপোনাৰ লক্ষ্যক লক্ষ্য ৰাখক। ক্লাছৰুমৰ শেষৰ বেঞ্চবোৰত দেশৰ শ্ৰেষ্ঠ মনবোৰ পোৱা যায়। ব্লেক ৰং আৱেগিকভাৱে বেয়া, কিন্তু প্ৰতিটো ব্লেকবোৰ্ডে ছাত্ৰ-ছাত্ৰীৰ জীৱনটোক উজ্জ্বল কৰি তোলে। চাওক, ভগৱানে কেৱল কঠোৰ পৰিশ্ৰম কৰাসকলকহে সহায় কৰে। এই নীতি অতি স্পষ্ট। আমাৰ সকলোৰে সমান প্ৰতিভা নাথাকিলেও আমাৰ সকলোৰে প্ৰতিভা বিকাশৰ সমান সুযোগ আছে। সৃষ্টিশীলতা মানে একেটা কথাকে বিভিন্ন ধৰণে চিন্তা কৰা। এখন ভাল কিতাপৰ মূল্য 100 বন্ধুৰ সমান, কিন্তু এটা ভাল বন্ধু এটা পুথিভঁৰালৰ সমান। সময়ৰ বালিত ভৰিৰ চিন এৰিব বিচাৰিলে ভৰি টানিব নালাগে। কোনো ধৰ্মতে ইয়াক বজাই ৰাখিবলৈ আৰু প্ৰচাৰ কৰিবলৈ আনক হত্যা কৰাটো বাধ্যতামূলক কৰা হোৱা নাই। অসুবিধাৰ মাজেৰে সুখবোৰ লাভ কৰিলেহে জীৱনত সুখ অনুভৱ হয়। সুখী হ'বলৈ এটাই মন্ত্ৰ আছে, নিজৰ আশা আন কোনো ব্যক্তিৰ পৰা নহয়, নিজৰ পৰাই ৰাখক। সকলোৰে জীৱনত দুখ আহে। এই দুখবোৰতেই সকলোৰে ধৈৰ্যৰ পৰীক্ষা লয়। কৃত্ৰিম সুখতকৈ কংক্ৰিট কৃতিত্ব অৰ্জন কৰাত অধিক নিষ্ঠাবান হওক। প্ৰতিটো দুখ কষ্টই মানুহক শিক্ষা দিয়ে আৰু প্ৰতিটো শিক্ষাই মানুহক সলনি কৰে। যিসকলে নিজৰ পেছাৰ শীৰ্ষত উপনীত হ'ব বিচাৰে, তেওঁলোকৰ বাবে প্ৰতিশ্ৰুতি এক গুৰুত্বপূৰ্ণ গুণ। যিসকলে অন্তৰৰ পৰা কাম কৰিব নোৱাৰে, তেওঁলোকে সাধন কৰে, কিন্তু কেৱল শূন্য বস্তু। আধা হৃদয়ৰে লাভ কৰা সফলতাই নিজৰ চাৰিওফালে তিক্ততাৰ সৃষ্টি কৰে। সফলতাৰ পথত যদি আমি হতাশাৰ সন্মুখীন হওঁ, তেন্তে তাৰ অৰ্থ এইটো নহয় যে আমি চেষ্টা বন্ধ কৰি দিওঁ, কাৰণ প্ৰতিটো হতাশা আৰু বিফলতাৰ আঁৰত সফলতা লুকাই থাকে। বিজ্ঞান মানৱতাৰ বাবে এক সুন্দৰ উপহাৰ। আমি ইয়াক নষ্ট কৰা উচিত নহয়। কাৰোবাক পৰাস্ত কৰাটো অতি সহজ, কিন্তু কাৰোবাক জয় কৰাটো অতি কঠিন। নিজৰ কামত সফল হ'বলৈ হ'লে নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব লাগিব। আমাৰ সকলোৰে ভিতৰত এক ঐশ্বৰিক জুই আছে। আমাৰ প্ৰয়াস হ'ব লাগে এই জুইক দেউকা দি ইয়াৰ মংগলেৰে সমগ্ৰ বিশ্বক আলোকিত কৰা। মহান সপোন দেখা। মহান সপোন সদায় বাস্তৱায়িত হয়। প্ৰতিকূলতাই সদায় আত্মনিৰীক্ষণৰ সুযোগ উপস্থাপন কৰে। কবিতা হয় সৰ্বাধিক দুখৰ পৰা হয়, নহয় গভীৰ দুখৰ পৰা আহে।